এইজন ইউটিউবাৰৰ পৰা সাৱধান। নাম মুস্তাফিজুৰ ৰহমান। অসমৰ আটাইতকৈ ধনী ইউটিউবাৰজনৰ বিৰুদ্ধে অভিযোগ। এইজন ইউটিউবাৰক চিনাকি কৰাই দিয়াৰ হয়তো নিশ্চয়কৈ প্ৰয়োজন নাই। অসমৰ ইউটিউবাৰসকলৰ ভিতৰত মুস্তাফিজুৰৰ উপাৰ্জন আটাইতকৈ বেছি। প্ৰতিমাহে 1 কোটি টকা ইউটিউবৰ পৰা লাভ কৰা বুলি দাবী কৰা মুস্তাফিজুৰে এই উপাৰ্জনক লৈ এইবাৰ স্থানীয় একাংশ লোকে তুলিছে অভিযোগ। এই অভিযোগৰ মাজতেই ভাইটি মিউজিক কোম্পানীত কাম দিয়াৰ চলেৰে একাংশ যুৱতী মহিলাই অবৈধ সম্পৰ্ক গঢ়ি তোলাৰ অভিযোগ উঠিছে মুস্তাফিজুৰৰ বিৰুদ্ধে। দৈহিক মানসিক প্ৰবঞ্চনাৰ বলি হোৱা যুৱতীয়ে মুখ খুলিলে মুস্তাফিজুৰৰ বিৰুদ্ধে। বিবাহিত হোৱাৰ পিছতো নিজকে অবিবাহিত বুলি পৰিচয় দিয়া মুস্তাফিজুৰে তেওঁ ভাইটি মিউজিক কোম্পানীত মহিলা আৰু যুৱতীক এনেদৰে কেইবাটাও বিজ্ঞাপন দি আহিছে। মিউজিক ভিডিঅ'ত অভিনয় কৰাৰ সুবিধা দিয়াৰ চলেৰে অকল যুৱতীকে নহয়, কেইবাগৰাকী মহিলাৰ সৈতেও অবৈধ সম্পৰ্ক গঢ়ি তোলাৰ অভিযোগ মুস্তাফিজুৰৰ বিৰুদ্ধে। এই যুৱতীগৰাকীকো অবিবাহিত বুলি পৰিচয় দি মাষ্টাৰ মাইণ্ড মুস্তাফিজুৰে লৈ আহিছিল গোৱালপাৰালৈ। পিছে গোৱালপাৰালৈ আহিহে যুৱতীগৰাকীয়ে গম পালে ইউটিউবাৰ মুস্তাফিজুৰ বিবাহিত বুলি। ফাৰ্ষ্টত মই গম পোৱা নাছিলোঁ। ইয়াতে যেতিয়া আহিছোঁ তাৰপিছত গম পাইছোঁ। সি যেতিয়া মোক লৈ আহিছে তেতিয়া মই গম পাইছোঁ। তেতিয়া সেইখিনি কথাও তাক মই কৈছিলোঁ। সি কৈছে বিবাহিত হৈছে, তো কি হৈছে, মই খুৱাব পাৰিম, মই ৰাখিব পাৰিম, সেইকাৰণে আনিছোঁ, এনেকুৱা ধৰণৰ কথা কৈছে। ফাৰ্ষ্টত জনা নাছিলোঁ, যদি তাৰপিছতো গম পাইছোঁ মই ইয়াতে। ইয়াৰ পাছত যুৱতীগৰাকীয়ে কাষ চাপিল আৰক্ষীৰ, কিন্তু গোৱালপাৰাৰ সদৰ আৰক্ষীৰ লজ্জিত ব্যৱহাৰ ভুক্তভোগী যুৱতীগৰাকীৰ মুখেৰে শুনক। আজি যিটো সদৰ থানাত অচি চাহাবে মোৰ লগত যিটো বেয়া ব্যৱহাৰ কৰিল, মোক ধমকাই তাৰপিছত চাইনটো ল'ল, কাগজ এটাত চাইনটো ল'ল। চাইন লৈ মোক, মই যেতিয়া আহি আছোঁ ওলাই, মুস্তাফিজুৰ ৰহমানে সেই হাঁহি আছে, তাতে সি থিয় হৈ হাঁহি আছে। সি ইমান ডাঙৰ এটা অপৰাধী, তাতে সোমাই অচিৰ সন্মুখত বহি হাঁহি আছে, ওলাই আহি হাঁহি আছে, আৰু মই ইমান অপমান হৈ আছোঁ। কিয়? সেইটো মোৰ ন্যায় লাগে। এতিয়া ন্যায় লাগে মুস্তাফিজুৰৰ প্ৰবঞ্চনাৰ বলি হোৱা এইগৰাকী যুৱতী। SP ছাৰৰ ওচৰলৈ যাম, আৰু যদি মোৰ ন্যায় নাপাওঁ তেতিয়া মই CM-লৈকে যাম, আৰু যদি ওপৰত যাব লাগে মই যাম, কিন্তু মোৰ ন্যায়টো লাগে। এতিয়া যুৱতীগৰাকীৰ ভাষ্য যদি সত্য হয়, তেনেহ'লে সাৱধান মাষ্টাৰ মাইণ্ড মুস্তাফিজুৰ।